গাইজ ৱেলকাম টু মাই চেনেল আছাম বাস্তৱ। আজিৰ খেল ধেমালিৰ দ্বিতীয় দিনা লগত অভিজিত আৰু বুজো আছে। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 hour later. আজি সেকেন্ড দিনাৰ কাৰ্যসূচীত আমি আছোঁ লগৰ পালিটা দেই ছাৰে আমাৰ তুমি ৰাহুলত আছে হেৰি ঐ ৰাহুল তাৰ পৰা আমাৰ লগত মোৰ কেমেৰামেন অভিজিত আছে। আমার রাহুল নমস্কার সারে বাস সারে হ্যাঁ করে তারপর আমার অতিকে কষ্ট হৈ থকা আমার অৰুণজ্যোতি আছে। আর তোমার কাছে কেনেকুৱা লাগিছে? ভালে লাগিছে। হ্যাঁ ভালে কোজা কোজা কোৱা কেনেকুৱা লাগিছে? ভালে লাগিছে। কি ভাল লাগিছে কিমান ক এই এটা দেখা লাষ্ট কৰিছা লাষ্ট। A few moments later. মাৰ 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 পটাপট এ গেল কিয় খেলিব জানা নাই যে হারলে 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 আমাৰ ইয়াত এতিয়া বেডমিণ্টন প্ৰতিযোগিতা। গৈছে বৰুৱা নি আমাৰ এজন মুখনৰ বৰুৱা ছাৰ ধৰি থকা থাকি ডাইৰেক্ট হেৰি কৰি দিলে হয়। না ছাৰকো দেখাই দিছোঁ। A few moments later. সাহিত্য শাখাৰ আজি যিখিনি কম্পিটিশ্যন হ'ব বা প্ৰতিযোগিতা হ'ব তাৰ কাৰণে মই দুজন জাজ নিৰ্বাচন কৰিছোঁ। প্ৰথম জাজ হ'ব আমাৰ গীতাৰ্থী বাইদেউ আৰু দ্বিতীয় হ'ব আমাৰ নিজৰ দেৱী বাইদেউ। গম পালানে? তেওঁলোকে তোমালোকৰ বিচাৰ কৰি দিব আৰু এই দুয়োগৰাকী বাইদেউ মই নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই আজি সাহিত্য সভাৰ আগন্তুক কাৰ্যসূচী আৰম্ভ কৰিবলৈ মই তেওঁলোকক অনুৰোধ কৰিছোঁ। তথাপিও আপুনি মোৰ আই বস্ত্ৰতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী তেওঁৱে মোক দিলে নিচিনাই হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চলিব তথাপিও আপোন মোৰ দেশ ইয়াৰ নগৰ গাঁও জানজুৰি প্ৰাণৰ চিনাকি যাৰ নাই মহিমাৰ কবিতাটোৰ কবি নৱকান্ত বৰুৱা। হয়তো নহ'ব পাৰে মোৰ ৰাইজ সবাতো শুৱনি তথাপি আপোন মোৰ ৰাইজ গছ লতা ফুলে ভৰা এইখন ধুনীয়া হিৰণী সেয়ে মোক দিলেহি চিনাই হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী তথাপি আপোন মোৰ দেশ ইয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি যাৰ নাই মহিমাৰ দেশ। আজি মোৰ ভাগৰ অলপমানে দীঘল হৈছে যি নহ'লে আমি ক'লৈকো আমি যাব নোৱাৰোঁ। সেই বিষয়টো হৈছে টমটম। আমি এতিয়া ঘৰৰ পৰা চাৰিআলিলৈ যাব হ'লে আমাক টমটমখন বৰ দৰকাৰ। টমটমখনৰ চকা তিনিটা আৰু টমটমখন বেটাৰী बड़े नसीबों से चुराया है मैंने। আজিৰ ভিডিঅ'টো ইমানে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিম।